বন্ধুসকল, আজি এটা আকৌ নতুন কাহিনী আপোনালোকৰ আগত আগবঢ়াই দিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। কাহিনীটোৰ নাম হৈছে নতুন বোৱাৰীৰ জোনিৰ ৰস। হাই ফ্ৰেণ্ডছ, মোৰ নাম ৰাজু। এইটো মোৰ এটা ষ্টৰী, যিটো মই নিতা নামৰ এজনী বোৱাৰীৰ লগত কামটো কৰিছিলোঁ। তেতিয়া মোৰ বয়স আছিল প্ৰায় 20 বছৰ। আমি তেতিয়া গুৱাহাটীৰ এটা ফ্লেটত আছিলোঁ। মা দেউতাই জব কৰে। আমাৰ ঘৰৰ ওচৰতে এহাল নতুনকৈ বিয়া পতা পৰিয়াল থাকিব লৈছিল। আমাৰ ৰুমৰ পৰা সিহঁতৰ ৰুমটো দেখিয়ে থাকি, মোৰ চকু প্ৰায়ে যায় তালে। সেই বোৱাৰীজনীকে মই খুব চাই থাকোঁ। তাই কেতিয়াবা চেক্সি মেক্সি শাৰী পিন্ধি থাকে। তাইৰ কমলা দুটাও বহুত ডাঙৰ, 34 চাইজৰ মান হ'ব চাগে। আৰু টিকা দুটাটো দেখিলে চিধাই কণী দাং খাই মোৰ যায়। তাইৰ হাজবেণ্ডে মোৰ দেউতাৰ অফিচত একেলগে জব কৰিছিল। সেইটো চিনাকিতে সিহঁত আমাৰ ঘৰলৈ আহিব ল'লে। তাতে নিতাৰ লগত মোৰ মাৰ ভাল সম্পৰ্ক এটা গঢ়ি উঠিল। যেতিয়া তাই আমাৰ ঘৰত আহে, মই মনে মনে তাইৰ কমলা দুটা চাই থাকোঁ। তাইৰ নামতে খুব হাত মাৰিলোঁ মই। মাৰ পিছত মোৰ লগতো তাইৰ ভাল ৰিলেশ্যন এটা হৈছিল। এদিন মায়ে মোক কিবা খোৱা বস্তু এটা তাহাঁতৰ ঘৰত দি আহিব ক'লে। মই গ'লোঁ। বাট যেতিয়া তাইক দেখিলোঁ, ইমান চেক্সি হৈ থকা মানে তাই তেনেই চুটি মেক্সি এটা পিন্ধি আছিল। তাইক দেখি চিধা মোৰ কণী খাৰা হৈ গ'ল। তাৰপিছত তাই মোৰ ওচৰতে বহি কথা পতাত লাগিল। মোৰ কণীডাল তেতিয়া পেণ্টৰ পৰা ওলাই আহিব যেন লাগিছিল। সেইটো কথা তাইও নটিচ কৰিছিল আৰু তাই খুব চাই আছিল। অলপ পিছতে মই গুচি আহিলোঁ তাৰ পৰা। আহিয়ে চিধা তাইৰ নামত হাত মাৰিহে শান্তি পালোঁ। তাৰ দুদিনৰ পাছত এদিন তাই আমাৰ ঘৰলৈ আহিল। মই তাইক সুধিলোঁ, কিবা কাম আছিল নেকি আণ্টি? তাই ক'লে, নাই, এনেই বৰ হৈ আছিলোঁ, তোমাৰ মাৰ ওচৰলৈ আহিছিলোঁ। মই ক'লোঁ, বাট আণ্টি, মাটো অফিচ গ'ল, আপুনি মোৰ লগতে কথা পাতক নহ'লে। ময়ো এনেইহে বহি আছোঁ। তাৰপিছত আমি পুৰা কথা পতাত লাগিলোঁ। কথাৰ মাজতে তাইক মাজে মাজে টাচো কৰিছিলোঁ, বাট তাই একো কোৱা নাছিল। লাহে লাহে আৰু তাইৰ ওচৰত বহি লৈছিলোঁ মই। দুটাই তামাম কথা পাতিছিলোঁ। লাষ্টত চেক্সৰ কথা ওলাল। তাইক ক'লোঁ, আপুনিতো চাগে তামাম এনজয় কৰে এতিয়া। তাই ক'লে, ধেৰ ক'ত এনজয় কৰিম, এওঁৰ কামেই কাম থাকে, কেতিয়াবাহে হয় আৰু। মোৰতো সেইটো টাইমত কণীডাল একদম খাৰা হৈ পেণ্ট ফালি দিওঁ কৰিছিল। তাইও খুব চাই আছিল। তাই ক'লে, তোমাৰ দেখোন পূৰা খাৰা হৈ আছে। মই ক'লোঁ, কি কৰিম আৰু, আপুনি ইমান হট এণ্ড চেক্সি যে কণ্ট্ৰলেই কৰিব নোৱাৰোঁ। আপোনাৰ নামত হাত মাৰিয়ে থাকোঁ মই। তাৰ পাছত পেণ্টটো খুলি বাৰীডাল দেখাই দিলোঁ মই। তাই চক খাই গ'ল আৰু ক'লে, বাপৰে, ইমান ডাঙৰ, মোৰ হাজবেণ্ডৰ ইমান ডাঙৰ নহয়েই। মই তাইক ক'লোঁ, তেন্তে আপুনি এইডাল ইউজ কৰি চাওক। তাই আকৌ হাঁহি দিলে। এইবাৰ আৰু নৰখি তাইক কিছ খাই দিলোঁ ওঠত।
চোফাখনতে তাইক পেলাই লৈ খুব চুপিছোঁ তাইৰ ওঠ দুটা আৰু এখন হাতেৰে পূৰা জোৰত তাইৰ পিয়াহটো টিপি আছিলোঁ। অলপ টাইম পাছত তাই নিজে ক'লে, বিচনালৈ ব'লা। তাৰপিছত তাইক গবা মাৰি ধৰি বিচনাত লৈ গ'লোঁ আৰু জঁপিয়াই পৰিলোঁ তাইৰ ওপৰত। তাইৰ শাৰীখন খুলি ব্ৰা পেণ্টটিও আঁতৰাই পেলালোঁ। তাইৰ উলংগ দেখাটো দেখি মইতো ক'ব নোৱাৰা হৈ পৰিলোঁ। মই নিজেও উলংগ হৈ তাইক পূৰা কিচ খাব ধৰিলোঁ। তাইৰ ডাঙৰ কমলা দুটা খুব চুপিব ধৰিলোঁ আৰু টিপিলোঁ। তাৰপিছত তাইৰ পেটত, তাইৰ বুজখনত, ভৰি চবতে চুমা খালোঁ পাগলৰ দৰে। আকৌ তাৰপিছত তাইৰ বগা টিকা দুটা, বুকুৰটো, কঁকাল, পিঠি, ডিঙি চবতে কিচ খালোঁ। তাইতো পূৰা এনজয় কৰি আছে, চকু মুদি আৰু গাই আছে মুখেৰে কিবা কিবি এনেকৈ, আহ আহ যা লাহে লাহে। তোমাৰ বাৰীডাল সেইদিনা দেখি মই পাগল হৈ গৈছিলোঁ আৰু সেইকাৰণে আজি তোমাৰ ওচৰলৈ আহিলোঁ, থাকিব নোৱাৰি। পূৰা কৰা মোক আজি। তাৰপিছত তাইক মোৰ বাৰীডাল চুপিব দিলোঁ। তাইৰ মুখত পূৰা ওলাল। সোমোৱাই কৰি অলপ পাছতে মালপানী উলিয়াই দিলোঁ। অলপ পিছত আকৌ তাইৰ তলৰ বস্তুখনত মোৰ বাৰীডাল ভৰাই তাইক মাৰিব ধৰিলোঁ। পূৰা ধাক্কা মাৰিছোঁ তাইক। বিচনাখন লৰি গৈছে পূৰা, ঠেপ ঠেপকৈ চাউণ্ড ওলাই গৈছিল। তাই পূৰা চিঞৰিছে, আহ ফালি দিয়া আজি মোৰ বুচখন আৰু জোৰত। তোমাৰ ইমান ডাঙৰ কণীৰ চোদন খাব পাই মই পাগল হৈ গৈছোঁ, আহ ফালি দিয়া। 30 মিনিটমানৰ পাছত তাইক কৰি কৰি মালপানী ওলাই দিলোঁ। তাইৰতো দুবাৰমান ওলাল চাগে। তাৰপিছত আমি শুই গ'লোঁ। অলপ পাছত আকৌ আমাৰ ছেক্স উঠিল। তাৰপিছত তাইক বুকুৰত মাৰিলোঁ পূৰা। তাৰপিছত আমি বহুত টাইম শুই থাকিলোঁ একেলগে। তাৰপিছত তাই ঘৰ গ'লগৈ। বাট সেইদিনাৰ পিছত আমি বহুতবাৰ ছেক্স কৰিলোঁ তাইৰ লগত। বন্ধুসকল, আশা কৰোঁ কাহিনীটো আপোনালোকে ভাল পালে। আগলৈও এনেকুৱা কাহিনী পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব। ধন্যবাদ।